নমস্কাৰ বন্ধুসকল, আপোনাৰ ওজন বৃদ্ধি হৈছে নেকি? পেট ওলাই গৈছে নেকি? কাপোৰ টাইট হৈছে নেকি? আৰু আইনাত নিজকে চাই মনটো বেয়া লাগে নেকি? তেন্তে চিন্তা নকৰিব। আজি মই আপোনালোকক 5টা এনে সহজ ঘৰুৱা উপায় ক'ম, যিবোৰ ফ'ল' কৰিলে 7 দিনতেই শৰীৰত পাৰ্থক্য অনুভৱ কৰিব। ইয়াৰ বাবে জিম নালাগে, দামী মেডিচিনো নালাগে, আৰু কষ্টকৰ ডায়েটও নালাগে। মাত্ৰ নিয়মিত এই 5টা অভ্যাস ফ'ল' কৰিব লাগিব। মই নিজে এই 5টাৰ অভ্যাস ফ'ল' কৰি 1 মাহত বহু ওজন কমাইছো। গতিকে ভিডিঅ'টো শেষলৈ চাব। শেষৰ টিপছটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো টিপি দিব আৰু বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ওজন কিয় বাঢ়ে? প্ৰথমে এটা কথা স্পষ্টকৈ কৈ দিওঁ যে 7 দিনত সম্পূৰ্ণ ওজন কমি যোৱা সম্ভৱ নহয়। কিন্তু যদি এই উপায়বোৰ ঠিকমতো ফ'ল' কৰা, তেন্তে 7 দিনতেই পেট টান হোৱা, শৰীৰ পাতল লগা আৰু এনাৰ্জি বৃদ্ধি অনুভৱ কৰিব। ওজন বৃদ্ধিৰ মূল কাৰণ বেছি তেলীয়া খাদ্য খোৱাৰ বাবে ওজন বৃদ্ধি হয়, এক্সাৰচাইজ নকৰাৰ বাবে, বেছি চেনি খোৱাৰ বাবে, ৰাতি দেৰিলৈ জাগি থকা, ষ্ট্ৰেছ আৰু কম টোপনি। আজিৰ এই 5টা উপায়ে আপোনাৰ শৰীৰৰ মেটাবলিজিম বৃদ্ধি কৰিব আৰু পেটৰ চৰ্বি কমি যোৱাত আৰম্ভ কৰিব। প্ৰথম উপায়টো হৈছে খালী পেটত গৰম পানী খাব। পুৱা উঠি 1 গিলাচ হালধীয়া গৰম পানী খাব। ই কি কাম কৰে? ই শৰীৰত ডিগেশ্যন উন্নত কৰে, পেট ফুলি থকা কমায়, শৰীৰক ডিটক্স কৰে আৰু পেটৰ চৰ্বি কমি যোৱাত সহায় কৰে। ইচ্ছা কৰিলে আধা নেমু মিহলাই খাব পাৰে, কিন্তু যাৰ গেষ্ট্ৰিকৰ সমস্যা আছে তেওঁলোকে নেমু নিদিলেও চলিব। দ্বিতীয় উপায়টো হৈছে প্ৰতিদিনে 20 মিনিট খোজ কাঢ়িব। খোজ কঢ়াটো আটাইতকৈ সহজ এক্সাৰচাইজ। খোজ কাঢ়িলে শৰীৰত হাৰ্ট ভাল থাকে আৰু শৰীৰত ক্লৰাইজ ব্ৰণ বৃদ্ধি হয়। কেনেকৈ আৰম্ভ কৰিব? পুৱা বা সন্ধিয়া প্ৰথমে লাহে লাহে খোজ কাঢ়িব, তাৰপিছত জোৰে জোৰে খোজ কাঢ়িবলৈ চেষ্টা কৰিব। ডেইলি 20 মিনিট খোজ কাঢ়িলেও ওজন কমিবলৈ আৰম্ভ কৰিব। তৃতীয় উপায়টো হৈছে চেনি কম খাব। চাহ, বিস্কুট, ক'ল্ড ড্ৰিংক, মিঠাই এইবোৰ ফেট বৃদ্ধি কৰে। তাৰ সলনি ফল-মূল খাব, গ্ৰীণ টি খাব, চুগাৰ ফ্ৰী ড্ৰিংক খাব। মনত ৰাখিব, চেনি কমালে বেলি ফেট কমিবলৈ আৰম্ভ কৰিব। চতুৰ্থ উপায় হৈছে ৰাতি বেছি নাখাব। বহু মানুহে ৰাতি হেভি ডিনাৰ কৰে। এইটো ওজন বৃদ্ধিৰ মূল কাৰণ। তেন্তে কি কৰিব? ৰাতি কম ভাত খোৱাৰ চেষ্টা কৰিব। তেলীয়া খাদ্য এৰাই চলিব চেষ্টা কৰিব। খোৱাৰ 2 ঘণ্টা আগতেই ডিনাৰ শেষ কৰিব। ইয়াৰ ফলত ডিগেশ্যন ভাল হয় আৰু পেটত চৰ্বি কম জমা হয়। শেষত আৰু আটাইতকৈ ডাঙৰ উপায়টো হৈছে ডেইলি এক্সাৰচাইজ কৰিব। চিম্পল এক্সাৰচাইজ যেনে জাম্পিং কৰিব, প্লেইং, হাইনেছ, ষ্ট্ৰেচিং। ডেইলি মাত্ৰ 15 পৰা 20 মিনিট এক্সাৰচাইজ কৰিলেও ৰিজাল্ট পাব। প্ৰথমে কষ্ট লাগিব, কিন্তু 7 দিন পিছত নিজেই পাৰ্থক্য অনুভৱ কৰিব। এতিয়া মোৰ ফালৰ পৰা আপোনাক 3টা পৰামৰ্শ দিছোঁ। ডেইলি 7 পৰা 8 ঘণ্টা টোপনি ল'ব। ৰাতিপুৱা অলপ কম খাব। যিমান পাৰে খালী পেটত পানী খাবলৈ চেষ্টা কৰিব। আৰু মনত ৰাখিব, কনচিষ্টেন্সি ছাকচেছ। বন্ধুসকল, ওজন কমাবলৈ মেজিক নালাগে, সঠিক হেবিট লাগিব। আজিৰ 5টা টিপছৰ ভিতৰত আপুনি কোনটো আজিৰ পৰা আৰম্ভ কৰিব? কমেণ্টত লিখিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ বন্ধুসকল, পুনৰ লগ পাম আগন্তুক ভিডিঅ'ত।